আৰু এয়া হৈছে ৰংঘৰ আৰু ইয়াতে হৈ আছে ৰংপুৰ বাণিজ্য মেলা। আমি যিহেতু চাবলৈ আহিছোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ কি হৈ আছে। চ' মোৰ লগত ভিডিঅ'টো চাই যাওক আগলৈ। এতিয়া হৈ আছে ইয়াত বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আৰু ৰাতিলৈ আহিব আমাৰ সকলোৱে মৰমৰ আচুৰ্য বৰপাত্ৰ, sannidhyabhuyan আৰু লগতে বহুতো গায়ক। চ' ভিডিঅ'টো চাই যাওক আগলৈ আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব নাপাহৰিব। চাওক বিহু চাওক কি ধুনীয়া নাচিছে। এয়া হৈছে আমাৰ শিৱসাগৰৰ চৰাইদেউ হুঁচৰি দল। ৰংঘৰত হৈছে বাণিজ্য মেলা আৰু লগতে ইয়াত হৈছে আজি প্ৰগ্ৰেমত কোন কোন আহিব চাই চাওক আপোনালোকে। আৰু ইমানেই মানুহ চব আহিছে প্ৰগ্ৰেম চাবলৈ। পুৰস্কাৰ বিশেষ কৰিব বিচাৰিছোঁ। ৰচনা প্ৰতিযোগিতাৰ পুৰুষ শ্ৰেষ্ঠ দল আইলা দল, আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইটো মই কিবা এটা নতুন দেখিছোঁ। এইটো হৈছে পিছল খুটা বগোৱা। ইয়াত তেল লগাই দিছে, ওপৰত আপোনালোকে দেখিছে তেল লগাই দিছে আৰু তাত একেবাৰে ওপৰত উঠিব লাগে। যোনে একদম ওপৰত উঠিব পাৰে সিয়ে ফাৰ্ষ্ট প্ৰাইজ পাব। আৰু এয়া হৈ আছে, মই ভাবিলোঁ আপোনালোককো দেখাওঁ। চাওক খুটাটোত পূৰা লগাই দিছে তেল, তাৰপিছত তো উঠিছে, মানি গ'লোঁ আৰু।
RANGPUR MELA আয়োজক সমিতি তাই সংযোগ পৰিষদ সকলো বিষয়ৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতি অনাৰ বাবে আৰু শিৱসাগৰ খুব ঠিক আছে ঠিক আছে